বেক টু মাই চেনেল সুমি শৰ্মা। মই সুমিয়ে আপোনালোক সকলোকে মোৰ চেনেল সুমি শৰ্মালৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আনিছোঁ এটা ৰেচিপি ভিডিঅ'। আজিৰ ৰেচিপিটো হ'ল পাৰৰ জোল। পাৰৰ মাংস বনাবলৈ আমাক লাগিব পিঁয়াজ, আলু, তেজপাত, নহৰু, কেঁচা জলকীয়া, আদা, বিলাহী আৰু লাগিব পাৰৰ মাংস। আৰু শুকান মছলাৰ ভিতৰত লাগিব লং, ডালচেনি, ইলাচি, জিৰা, জালুক। এতিয়া আমি লং, ডালচেনি, ইলাচি, নহৰু, জলকীয়া, বিলাহী, আদা এই গোটেইখিনিৰে এটা পেষ্ট বনাই ল'ম। পিঁয়াজখিনি এনেদৰে কাটি লৈছোঁ। এতিয়া আমি সেই পেষ্টখিনিৰে মাংসখিনি মেৰিনেট কৰি ল'ম 10 মিনিটৰ বাবে। এয়া মই পেষ্টখিনি মাংসত দিছোঁ আৰু লগতে ইয়াত দিম মই নিমখ, হালধি, জিৰা গুড়ি, জলকীয়াৰ গুড়ি, অলপমান সৰিয়হ তেল আৰু এনেদৰে মই মাংসখিনি মেৰিনেট কৰিম। প্ৰথমতে ভালদৰে সানি ল'ম এইখিনি। আপোনালোকে হাতেৰেও সানিব পাৰে, নহ'লে আপোনালোকে চামুচ বা হেতা ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত চামুচেৰে ভালদৰে লৰাই পেলাই সানি ল'ম এতিয়া। ইয়াৰ পিছত মই কেৰাহীটো এনেদৰে গৰম হ'বলৈ দিছোঁ আৰু তাৰপিছত তেল দিছোঁ। তেলখিনিও অলপ আমি গৰম হ'বলৈ দিম। তাৰপিছত মই ইয়াতে পিঁয়াজ দিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত আমি ইয়াতে তেজপাত দিছোঁ আৰু এইখিনি এতিয়া অলপ ভালদৰে ভাজি ল'ম। তাৰপিছত ইয়াতে আলু দিম। আলুখিনিও আমি খুব ভালদৰে ভাজি ল'ম। আলুখিনি এতিয়া ভালদৰে ভাজিব লাগিব। এনেদৰে আলুখিনি ভজা হোৱাৰ পিছত আমি ইয়াত মেৰিনেট কৰি ৰখা মাংসখিনি দিছোঁ আৰু এই মাংসখিনিও আমি খুব ভালদৰে ভাজি ল'ম। মাংসখিনি অলপ সময় আমি এনেদৰে ঢাকনিৰে ঢাকি দিছোঁ। তাৰপিছত আমি আকৌ ঢাকনিখন গুচাই পেলাই ইয়াক আৰু ভালদৰে ভাজি ল'ম অলপ সময়ৰ বাবে।
এতিয়া আমাৰ মাংসখিনি খুব ভালদৰে ভজা হৈছে আৰু আমি এতিয়া ইয়াত পানী দিছোঁ। পানীখিনি আপোনালোকৰ জোখ অনুসৰি দিব। এতিয়া আমি মাংসখিনি অলপ সময় এনেদৰে ঢাকনি এখনেৰে ঢাকি দিম। ইয়াক আমি উতলিবলৈ দিম ভালদৰে। তাৰপৰা ঢাকনিখন গুচাই দিছোঁ। দেখিছে আপোনালোকে খুব ধুনীয়াকৈ উতল আহিছে। আৰু এনেদৰে আমি এতিয়া ঢাকনি ব্যৱহাৰ নকৰাকৈ এনেদৰে মুকলিকৈ উতলিবলৈ দিম। তাৰপিছত আমি ভালদৰে উতলাৰ পিছত আমি ইয়াত দিয়া আলুখিনি, গোটেইখিনি নহয়, কেইপিচমান আলু ভাঙি দিম যাতে আঞ্জাখন অলপমান গোটা হৈ পৰে। এয়া দেখিছে আলুখিনি আমি ধুনীয়াকৈ পিটিকি পেলাই তাত দিছোঁ। এতিয়া আমাৰ আঞ্জাখন অলপ গোটা হৈ পৰিব আৰু সোৱাদটো খুব ভাল হ'ব। এনেদৰে আৰু অলপ সময় উতলাৰ পিছত আপোনালোকে দেখিব আমাৰ পাৰৰ জোল ৰেডি হৈ যাব। এনেদৰে দেখিছে প্ৰায় আমাৰ পাৰৰ আঞ্জাখন হৈ উঠিছে। খুব ভালদৰে উতলিবলৈ দিছোঁ। দেখিছে এতিয়া আমাৰ পাৰৰ জোল ৰেডি হৈ গ'ল। এনেদৰে অতি সহজত আৰু খুব সুস্বাদুভাৱে আপোনালোকেও বনাবচোন কেতিয়াবা। অতি সহজ ৰেচিপি হয় এইটো। খুব ভাল লাগে খাই। আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। এয়া আমাৰ পাৰৰ জোল। দেখিছে খুব ধুনীয়া এটা কালাৰ আহিছে। আপোনালোকেও বনাবচোন দেই।